हेलो लग पाए आছো আপোনালোকক তথাপিও আজি স্পেশাল কিবা এটা দেখাম বুলি ভাবিলো কাৰণ লৰা আমাৰ অলপ চলপ লিখা লিখি কৰে তেও ইংলিশ মিডিয়ামৰ লৰা মোৰ ইংলিশ মিডিয়ামত পঢ়িছিল আৰু তেনেকা ডিগ্ৰী কমপ্লিট কৰিলে স্কুল এজৰ প্ৰায় মানে তাৰ খুব হেপা অলপ লিখে ষ্টৰী আৰু কিবা কিবি আৰু এনেকে লিখি থাকুতে তাৰ হাতখন আগবাঢ়ি গৈছে মগজু আগবাঢ়ি গৈছে আৰু লিখুতে এতিয়া বৰ্তমান এখন বুক তেওঁ পাবলিশ কৰাইছে নিজৰ আৰু হেতু হৈছে নভেল মানে উপন্যাস আৰু সেই উপন্যাসটো এনেকুৱা নহয় যে কিবা এটা বেলেগ ধৰণৰ কিন্তু লৰা ছোৱালী সকলোৱে পঢ়িব পাৰিব আৰু সকলোৰ কাৰণে বহুত ধুনীয়াকৈ লিখিছে মই এতিয়ালৈকে অৱশ্যে পঢ়া নাই অকমান যততে পঢ়িছো যেতিয়া তেওঁ লিখি আছিল কিন্তু এতিয়া আজি মই অৰ্ডাৰ দিওঁতে কিতাপখন আহি পালেহি মই তাকে আনবক্সিং কৰিম আপোনালোকক দেখুৱাম প্লিজ যেতিয়া ইয়াৰ হেৰিটো চাব তেতিয়া নিশ্চয় আপোনালোকো ভাল পাব আৰু এটো Amazon আৰু অন্য এনেকা ৰিডিং এপছ বিলাকত এভেইলেবল আছে কিফালৰ পৰা এভেইলেবল কৰিছে আপোনালোকে চাব দেখিব আৰু ভাল লাগিলে নিশ্চয় সাপোৰ্ট কৰিব মই ইকানে সাপোৰ্ট কৰিব কৈছো তেও ৰিসেন্টলি ডিগ্ৰী কমপ্লিট কৰিছে যোৱা বছৰ আৰু এই বছৰ কতো এডমিশন নললে হেবোৰ আপোনালোকে জানিব যে কিয় নললে কি কাৰণে নললে কিন্তু আগলৈ তেওঁ পঢ়িব আৰু পঢ়াৰ কাৰণে আমি চিন্তা কৰি আছো কি কৰিব লাগে আমাৰ প্লেসটো আৰু আমাৰ কিছুমান সুবিধাও আছে হেবোৰ চাইহে আমি পঠিয়াব পাৰো আৰু নিশ্চয় আপোনালোকে ভাল পাব আৰু এনকাৰেজ কৰিব কিছুমান মানুহ যি সকলে মোক প্ৰায় কমেন্ট দি থাকে কিছুমানৰ কমেন্ট অৱশ্যে বহুত দিন পোৱা নাই আৰু যদি মই তেওঁলোকক নাজানো তথাপি মই তেওঁলোকৰ কমেন্ট পাবলৈ আশা কৰো আৰু কমেন্ট নিদিলো প্লিজ লাইক কৰি দিব এবাৰ কাৰণ লৰাও এনকাৰেজ হ'ব এই সকলোবোৰ চাই আৰু মই বেছি পেক কৰি নাথাকো কৈয়ে থাকিব মন যাব আপোনালোকৰ লগত থাকিলে মোৰ কৈ থাকিবলৈ মন যায় আৰু বুকখন মই দেখুৱাই দিম এয়া নিশ্চয় দেখা পাইছে এটো মই আনবক্সিং কৰি মানে উলিয়াই দেখুৱাম আপোনালোকক আৰু দেখুৱালে নিশ্চয় আপোনালোকে ভাল পাব আৰু পাবলিশাৰৰ নাম ইয়াত দি দিছে আপোনালোকে দেখা নাপাব পাৰে পাবলিশাৰৰ নামটো কিন্তু পিছলৈ নিশ্চয় মই আপোনালোকক দি দিম ওকে অলপমান ব্লাৰ আহিছে দেখিলে কিতাপখন নিশ্চয় পঢ়িলেও ভাল লাগিব মই বৰ হ্যাপি আই এম সো হ্যাপি আই এম সো গ্লেড আই ব্লেস মাই সন যে তেওঁৰ এক্সট্ৰা যেটো আছে নলেজ ঈশ্বৰ এজেন্সি নলেজ আগবঢ়াই লৈ যায় আৰু আপোনালোকৰো প্ৰেয়াৰ আশা কৰিলো মাত্ৰ তেওঁক এনকাৰেজ কৰিবলৈ এটো তেওঁৰ হবি হয় এটো তেওঁৰ ভাল পোৱা বস্তু হয় তেওঁৰ ইনাৰ এবিলিটি হয় এটো মই এটো নকওঁ যে এটোৱে তেওঁৰ
লাইফৰ এটা জৰিয়া হয় যে ষ্টেবলিছ হ'বলৈ মই সেইটো নকওঁ এইটো তেওঁৰ ইচ্ছা হয় আৰু সেই ইচ্ছাৰে তেওঁ প্ৰকাশ কৰাৰ কাৰণে আৰু মই মাকো ধন্যবাদ দিওঁ তেওঁৰ আইতা মানে মোৰ মা আৰু মাও বহুত সহায় কৰিছে এইটো কিতাপ উলিয়াবলৈ বহুত কষ্টেৰে সবেই মিলি এই সকলো কৰিলে আৰু ভগৱানক ধন্যবাদ দিওঁ আৰু এতিয়া নিশ্চয় মোৰ ব্লগটো এণ্ড কৰোঁ কিয়নো আপোনালোকে শুনিলে দেখিলে নিশ্চয় ভালো পালে আৰু ভগৱান সবৰে মংগল কৰক থ্যাংক ইউ see you in my next vlog bye